নমস্কাৰ, মই ভাগ্যশ্ৰী মোৰ নতুন এটি মিনি ব্লগ লৈ আপোনালোকৰ মাজত আকৌ বহুদিনৰ পাছত আহিলোঁ। এয়া বাৰ বিয়াৰ নিয়মসমূহ চলি আছে। এয়া ব্ৰাহ্মণ আনি বিয়াৰ আগদিনাখন কৰোঁ শান্তি কৰোৱা নিয়ম। বাকী ৰভা দিয়া কামো এয়া চলি আছে। আহক চাওক কি চলি আছে। বিয়া বাৰু হৈ গ'ল, বহুত দিনৰ পাছত মই এই ভিডিঅ'বোৰ এডিট কৰিছোঁ। এয়া বা চাকি জ্বলাইছে আৰু ইফালে কাপোৰ ভৰোৱা নিয়মটো বৰমাহঁত জেঠাইহঁত আহি এয়া কৰিছে। বিয়া বুলিলেতো জানেই আৰু কিমান নিয়ম থাকে। পিছে এইবোৰ কাম হৈ গ'ল। এতিয়া সন্ধিয়া অলপ মেহেন্দি লগোৱা হুলস্থুল আৰু গোটেই বিয়াৰ পৰিৱেশটো জানেই নহয়। গোটেই ঘৰ উখল মাখল, ইফালে জেঠাই বিয়ানাম গাই আছে, হাঁহি ধেমালি ফূৰ্তি। এয়া কইনাই মেহেন্দি লগাই আছে, ইফালে ইহঁত দুটাই বহি মোবাইল চাই আছে। সকলোৱে এয়া অলপ অলপ লগালে। বিয়া বুলিলে যিহেতু আৰু অলপতো মেহেন্দি লাগিবই, ময়ো অলপ লগালোঁ। এতিয়া সকলোৱে ভাত খাইছে, যিহেতু কালিলৈ জোৰোণ। আকৌ কালিলৈ নিয়ম নীতিবোৰ আছে। ঠিক আছে তেনেহ'লে কালি আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই।